Hello everyone, ইতিমধ্যে মোৰ এংগেজমেন্টৰ ভিডিওটো দেখিছে আৰু আজি মই আপোনালোকৰ কাৰণে লৈ আহিছো মই মেহেন্দি লোৱাৰ দিনা কেনেকৈ ৰেডি হৈছিলো তাৰ ভিডিও আশা কৰোঁ আপোনালোকে চাব আৰু ভাল পাব এয়া আমাৰ ৰভাখন তৈয়াৰ হৈছে লাইটিং খুব ধুনীয়াকৈ কৰিছে দাদাহঁতে আৰু এইফালে মঞ্চখনো তৈয়াৰ হৈছে এই গোটেইখিনি কাম মই নিজেই চাই মেলি দিছো যে কি কালাৰৰ ৰং দিব কেনেকুৱা ফ্লাৱাৰ দিব আৰু ইয়াৰ পিছত মোৰ বান্ধৱী চাহিনী মোক মেকআপ কৰাই দিছে যেটো তাই জবৰদস্তি কৰি দিছে মই অৱশ্যে মেকআপ লৈ ইমানো বেছি ভাল নাপাওঁ বাট তাই কোৱাৰ কাৰণে মই এইটো কৰিলোঁ প্ৰায় মই ৰেডি হৈ গ'লো মোৰ বান্ধৱী মেঘালী এয়া আৰু গোটেই কেজনী কৈছে যে প্ৰথমতে ফটো তুলি লওঁ তাৰ পিছত হে মেহেন্দি হ'ব বেকগ্ৰাউণ্ডত ধুনীয়া ধুনীয়া গান বাজি আছিল মোৰ কাজিনে মোক ভিডিও কেইটামান কৰি দিলে তাই কৈছে যে তই কৰি থাক মই ভিডিও কৰি আছো আৰু তেনেদৰে আমাৰ সময়বোৰ গৈ থাকিল এনেদৰে 2-3 ঘণ্টা গুচি গ'ল আমি গমেই নাপালো যে আমি এতিয়ালে মেহেন্দি লোৱাই নাই দিনবোৰ গুচি গ'ল যদিও এনেকুৱা মুহূৰ্তবোৰ সদায় মনত ৰৈ যাব আৰু সেই কাৰণে মই ভাবিলো এই ব্লগটোকে বনাই দিওঁ ব্লগ নহয় একচুয়ালি মিনি ব্লগ বুলি ক'ব পাৰে আৰু এনেকৈ আমাৰ ফটো পৰ্ব শেষ হোৱাৰ পিছতে আমি মেহেন্দি কাম আৰম্ভ কৰিলো এয়া চাহিনী মোক মেহেন্দি লগাই দিছে আৰু তাৰ পিছত আমি চাহ খালো আৰু চাহিনীক চাহু খুৱাই দিছে কিয়নো তাইৰ বান্ধৱীৰ মেহেন্দিখন তাই বেয়া হ'বলৈ নিদিয়ে এনেদৰে আমি বহুত আনন্দৰে আৰু বহুত ফূৰ্তিৰে মেহেন্দিৰ সময়খিনি আমি ধুনীয়াকৈ কটালো একেলগে 4-5 ঘণ্টা বহিলেও যে সময়খিনি কেনেকৈ গ'ল একেবাৰে ক'বই নোৱাৰিলো আৰু মুহূৰ্ততে এই সময়বোৰ এনেকৈ গুচি গ'ল আৰু মোৰ মেহেন্দি লোৱাও হৈ গ'ল ভিডিওটো শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আপোনালোকক মোৰ এই বিশেষ দিনটো আপোনালোকে আৰু বিশেষ কৰি তুলিলে আৰু ইয়াৰ পিছত যদি কিবা অন্য ভিডিও চাব বিচাৰে মোক কমেন্ট বক্সত নিশ্চয় জনাব থ্যাংক ইউ